মন্দিৰত গৈ ভগৱান হনুমানৰ মূৰ্তিত সেন্দুৰ লগোৱাটো বিপজ্জনক হয়। ভগৱান হনুমানক সেন্দুৰ লগোৱা প্ৰথাটো ৰামায়ণ শাস্ত্ৰৰ এটি কাহিনীৰ পৰা আৰম্ভ হৈছে। শ্ৰীৰামৰ সময়ত এদিন হনুমানে সীতাদেৱীক সেন্দুৰ লগোৱা দেখি তেওঁক সুধিলে, আপুনি সেন্দুৰ কিয় লগায়? তেতিয়া সীতাদেৱীয়ে ক'লে, মই সেন্দুৰ লগালে মোৰ স্বামীৰ আয়ু বৃদ্ধি হ'ব। সীতাদেৱীৰ এই কথা শুনি হনুমানে ভাবিলে যে সীতাদেৱীয়ে অকণমান সেন্দুৰ লগাওঁতে যদি শ্ৰীৰামৰ আয়ু বৃদ্ধি হয়, তেতিয়া মই সম্পূৰ্ণ শৰীৰত সেন্দুৰ সানিলেতো শ্ৰীৰাম অজৰ অমৰ হৈ যাব। সেই ভাবি হনুমানে সম্পূৰ্ণ শৰীৰত সেন্দুৰ সানিলে। তাৰ পিছত হনুমানে যেতিয়া শ্ৰীৰামৰ ওচৰত গ'ল, তেতিয়া শ্ৰীৰামে হনুমানক সেন্দুৰ লাগি থকা অৱস্থাত দেখি আনন্দিত হ'ল। হনুমানৰ এই কাহিনীৰ পৰাই মানুহে মঙ্গলবাৰ দিনা মন্দিৰত গৈ সেন্দুৰ লগোৱা প্ৰথা আৰম্ভ কৰিলে। কিন্তু এই কাহিনী বাল্মীকিয়ে লিখা ৰামায়ণৰ নহয়, আৰু সীতাদেৱীয়েও সেন্দুৰৰ বিষয়ে হনুমানক কোৱা নাছিল। হনুমানৰ এই কাহিনী কিছুমান অপসংস্কৃতিৰ মানুহে বাল্মীকি ৰামায়ণত সন্নিৱিষ্ট কৰিছে। আমি জ্ঞানপূৰ্বক অধ্যয়ন কৰিলে বুজিব পাৰোঁ যে স্ত্ৰীয়ে সেন্দুৰ লগালে পতিৰ আয়ু বৃদ্ধি নহয়। উদাহৰণস্বৰূপে পত্নীয়ে খাদ্য খালে পতিৰ পেট নভৰে, আৰু সেন্দুৰ লগোৱা পত্নীৰ প্ৰতিজনো দেখোন বিয়াৰ কিছুদিন পিছত মৃত্যু হোৱা দেখা যায়। কিন্তু স্ত্ৰীয়ে সেন্দুৰ লগোৱাৰ পৰম্পৰা ঋষিমুনিসকলৰ সময়ৰ আয়ুৰ্বেদৰ পৰা অহা বনৌষধিৰে নিৰ্মিত সেন্দুৰ লগোৱা প্ৰথা প্ৰচলিত হৈ আহিছে। তাৰ বিজ্ঞানসন্মত যুক্তি হৈছে পত্নীয়ে সেন্দুৰ লগালে পত্নীৰ মানসিক বিকাৰ নহ'ব, লগতে মস্তিষ্কৰ কিছুমান ৰোগৰ পৰা বাচি থাকিব পাৰিব আৰু বুদ্ধিৰ উন্নতি হ'ব তথা স্মৰণ শক্তিৰ বৃদ্ধি হ'ব। আৰু বিয়াৰ পিছত মাইগ্ৰেন পেইন, মূৰ বিষ ইত্যাদি যাতে নহওক তাৰ বাবে স্ত্ৰীয়ে সেন্দুৰ লগোৱাটো লাভকাৰী হয়। পত্নীয়ে সেন্দুৰ লগোৱাৰ উদ্দেশ্য হ'ল নিজৰ স্বাস্থ্যক ভাল কৰি ৰখা, আৰু স্ত্ৰীগৰাকীৰ বিয়া হৈছে তাৰ চিহ্ন হিচাপেও লগায়, যাতে সমাজৰ মানুহে গম পাওক যে এই স্ত্ৰীগৰাকীৰ বিয়া হৈ গ'ল। সেন্দুৰ লগোৱাৰ আৰু এটা কাৰণ হৈছে সমাজৰ মানুহৰ মনত স্ত্ৰীগৰাকীক লৈ কোনো ধৰণৰ বিকাৰ উৎপন্ন নহওক। কিন্তু হনুমানজী ইমানটো অজ্ঞানী নাছিলে যে তেওঁ সেন্দুৰৰ মহত্ব বুজি নাপাব আৰু সেন্দুৰ নিজৰ শৰীৰত লগাই ল'ব, কাৰণ এনেকুৱা ধৰণৰ অন্ধবিশ্বাসজাতীয় কৰ্ম আজিৰ মানৱজাতিয়েও নকৰে। যিহেতু বৰ্তমান জ্ঞানী মানুহেও বুজি পায় যে স্ত্ৰীয়ে সেন্দুৰ লগালে পতিৰ আয়ু বৃদ্ধি নহয়, কাৰণ সেন্দুৰ লগালে যদি পতিৰ আয়ু বৃদ্ধি হ'লহেঁতেন, তেতিয়া আজিৰ মানুহেও কিছুমান অতি ভাল পোৱা লগৰ বন্ধুজনৰ আয়ু বৃদ্ধি কৰিবৰ বাবে নিজৰ শৰীৰত সেন্দুৰ সানিলেহেঁতেন। এইবিলাক কিছুমান যুক্তিৰ পৰা বুজিব পৰা যায়। এসময়ত কিছুমান অপসংস্কৃতিৰ মানুহে হনুমানক অজ্ঞানী তথা মূৰ্খ বুলি প্ৰমাণিত কৰিবৰ বাবে ৰামায়ণত এইদৰে কিছুমান কথাৰ সন্নিৱিষ্ট কৰিছে, যাতে আমি নিজৰ ভগৱানকে নিজে অজ্ঞানী বুলি ভাবিব পাৰোঁ। যদি সীতাই অকণমান সেন্দুৰ লগালে ৰামৰ আয়ু বাঢ়ে, তেতিয়া হনুমানে সম্পূৰ্ণ শৰীৰত অতিমাত্ৰাত সেন্দুৰ লগোৱাটো যুক্তিসন্মত হয়নে? কাৰণ অতি বস্তুটো সকলো ক্ষেত্ৰতে লোকচান কৰে। উদাহৰণস্বৰূপে এজন মানুহে যদি 2 চামুচ ঔষধ খোৱাৰ জোগাত সোনকালে ৰোগ ভাল হ'বৰ বাবে বটলৰ সম্পূৰ্ণ ঔষধ খাই দিয়ে, তেতিয়া এদিনতে ৰোগ ভাল হ'ব জানো? নিশ্চয় অতিমাত্ৰাত ঔষধ খোৱা মানুহজনৰ বিপদ হ'ব পাৰে, আৰু ৰোগটো ভাল হোৱা সম্ভৱপৰ নহয়। তেনে অৱস্থাত যিজন হনুমান বেদ শাস্ত্ৰৰ বিদ্বান হয়, তেওঁ এইদৰে অতিমাত্ৰাত সেন্দুৰ শৰীৰত সানি লোৱা সম্ভৱ হ'ব জানো? এই কথাবিলাকৰ পৰা বুজিব পৰা যায় যে হনুমানে নিজৰ শৰীৰত সেন্দুৰ লগোৱা নাছিলে। যিহেতু তেওঁ এজন বেদ শাস্ত্ৰৰ বিদ্বান আছিল, তাৰ প্ৰমাণ ৰামায়ণৰ কিষ্কিন্ধা কাণ্ডৰ 3য় সৰ্গৰ 28, 29, 34 আৰু 35 সংখ্যক শ্লোকৰ পৰা বুজিব পৰা যায়। এই শ্লোকত কৈছে, বীৰ হনুমান বেদ শাস্ত্ৰৰ বিদ্বান আছিল আৰু তেওঁ উত্তম গুণৰ দ্বাৰা পৰিপূৰ্ণ আছিল। উত্তম গুণসম্পন্ন হনুমানে এইদৰে অজ্ঞানতামূলক কৰ্ম কৰা সম্ভৱপৰ নহয়। মন্দিৰত গৈ হনুমানৰ মূৰ্তিত সেন্দুৰ লগোৱাটো ভগৱান হনুমানৰ অপমান হয়, কাৰণ ভগৱান হনুমান এজন বীৰ আছিল আৰু লগতে শাস্ত্ৰৰ বিদ্বানো আছিল। তেনে অৱস্থাত সেন্দুৰ লগোৱা প্ৰথাটো আমাৰ পূৰ্বজৰ অপমান হয় তথা সংস্কৃতিৰ বিৰুদ্ধ আচৰণ হয়। সেইবাবে এনেকুৱা কুসংস্কাৰৰ পৰা আঁতৰি শুদ্ধ শাস্ত্ৰৰ জ্ঞান লৈ শুদ্ধ সংস্কৃতিৰ প্ৰচলন কৰা অতি প্ৰয়োজন আছে। কাৰণ শাস্ত্ৰত থকা ভুল জ্ঞানসমূহৰ আন্ধানুকৰণ কৰাৰ বাবে আমাৰ সমাজৰ মানুহে কিছুমান ভুল প্ৰথাসমূহৰো আন্ধানুকৰণ কৰিছে, যাৰ বাবে সমাজৰ মানুহে অধৰ্মক ধৰ্ম ভাবি কিছুমান প্ৰথাসমূহৰ পালন কৰি আছে। পৰিণতিত সমাজত দুখ কষ্ট, কুসংস্কাৰ, অন্ধবিশ্বাস ইত্যাদি বৃদ্ধি পাইছে, আৰু এই শাস্ত্ৰবিৰুদ্ধ, প্ৰকৃতি তথা বিজ্ঞান বিৰুদ্ধ প্ৰথাৰ পৰা আমাৰ পূৰ্বপুৰুষসকলৰো অপমান কৰা হৈছে তথা অহা ভৱিষ্যত প্ৰজন্মক অন্ধবিশ্বাসমূলক প্ৰথা দেখুৱাই দিয়া হৈছে। সেইবাবে আমাৰ সংস্কৃতিৰ প্ৰথাসমূহৰ আন্ধানুকৰণ নকৰি বিজ্ঞান তথা শুদ্ধ শাস্ত্ৰসন্মতভাৱে অনুকৰণ কৰিব লাগে। ৰুদ্ৰ বিষ্ণু মিলনৰে ৰুদ্ৰ জ্যোতি জাত
রাম জয় জয় রাম জয় জয় রাম জয় জয় রাম জয় জয় রাম তুলি তারি পবন দেৱে ডাঙৰ কৰিলে ও শিক্ষা দিতে লাগি পিছে সূৰ্যকৰ পিলে সৰ্ববিদ্যালয় হলো আহে নিজ ধাম বাহুবলী হনুমানে জপে ৰাম